কিমান সুন্দৰ পৰিৱেশ এনেকৈ গছ-গছনি থাকিলেহে ভাল লাগে আৰু চাওক এয়া সম্পূৰ্ণ পকী ৰাস্তা এনেকুৱা নহয় যে কেঁচা ৰাস্তা আৰু ৰাস্তা ঘাট না এনেকা হ'লেহে ভাল লাগে পকী আগতেও এনেকুৱা আছিল কিন্তু সিমান এটা ভাল নাছিল কিন্তু এতিয়া ঠিক কৰিছে আৰু আগতে খুব আহিছিলোঁ ইফালে ভিডিঅ' বনোৱা কামত বা মামাহঁতৰ ঘৰত যোৱাৰ কাৰণত এতিয়া সিমান অহা নহয় ইফালে কিন্তু আজি কিবা এটা কাৰণত আহিলোঁ মামাহঁতৰ ঘৰত আৰু আহি না ইয়াতে মই বাইকখন ৰখি দিলোঁ কিমান সুন্দৰ পৰিৱেশ চাওক নাই বাৰু আৰু এইফালে এইটো নদীতে মই বন্ধুসকলৰ লগতে ভিডিঅ' বনাইছিলোঁ অফিচিয়েল নহয় বাৰু কভাৰ ছঙে বনাইছিলোঁ বিহু এটা খুব মনত পৰিছে এতিয়া আগৰ দিনবোৰ যিয়ে নহওক খুব সুন্দৰ এটি ঠাই গছ গছনিৰে ভৰা আপোনালোকে জনাব আপোনালোকে ইয়াত আহিছে না অহা নাই এই ৰাস্তা দি খুব সুন্দৰ এনেকুৱা থাকিলেহে ভাল লাগে আজিকালি চৰকাৰে বহুত এনেকুৱা কাম কৰি আছে যে ৰাস্তা ঘাট বনোৱাৰ নামত যধে মধে গছ গছনিবোৰ কাটি আছে সেইটো কৰা অৱশ্যে ভাল নহয় কাৰণ গছ গছনি কেৱল মানুহৰ বাবে নহয় পোক পৰুৱা চৰাই চিৰিকটি সকলোৰে কাৰণে কাৰণ পোক পৰুৱাবোৰ গছতে থাকে পক্ষীবোৰ গছৰে ফল মূল খায় আৰু গছতে বসবাস কৰে আৰু মানুহবোৰতো গছ গছনি নহ'লে নহ'ব না কিমান সুন্দৰ এটা পৰিৱেশ ক্ষতি নকৰাকৈ যে ইমান ভালকৈ ৰাস্তাটো বনাইছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ যোনে বনাইছে চৰকাৰে আৰু কিমান শান্তিৰ এটা পৰিৱেশ আৰু পৰিৱেশ হ'ব লাগে এনেকুৱা গছ গছনিৰে ভৰপূৰ কিন্তু ৰাস্তা ঘাট এনেকুৱা সুন্দৰ হ'লেহে আহিব মন যায় হয়নে অ'কে বাই আজিৰ কাৰণে এইখিনিতে